এই সব 30 30 10 20 20 আরে কানটা দেখে 20 হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকে হয়তো ভাবিছে মই ইমান দিন কিয় ভিডিঅ' দিয়া নাছিলোঁ মই প্ৰায় এমাহমান ভিডিঅ' দিয়া নাছিলোঁ কিয়নো মোৰ এক্সাম চলি আছিলে লগতে ইউটিউবত মোৰ যিসকল বন্ধু বান্ধৱীয়ে ভিডিঅ' বনায় তেওঁলোকৰো ভিডিঅ' চাব পৰা নাছিলোঁ এতিয়া তেওঁলোকৰো ভিডিঅ' চাম লগতে ময়ো ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিম বৰ্তমান হৈছে কটন ইউনিভাৰ্চিটিৰ এক্সাম আৰু ফ্ৰেছাৰ্ছৰ বতৰ কিবাকে এক্সাম শেষ হ'ল বাৰু এতিয়া ফ্ৰেছাৰ্ছবোৰ হ'বলৈ আৰম্ভ কৰি দিছে আৰু যিহেতু বেলেগ ডিপাৰ্টমেণ্টৰ ফ্ৰেছাৰ্ছ হৈ আছে আৰু মিউজিকৰ চাউণ্ডবোৰো আহি যায় ভিডিঅ'ত সেয়েহে মই বেলেগকৈ ভইচ দিব লগা হৈছে আজি আমি ৰুম ডেক'ৰেশ্যন কৰিবলৈ লাগি গ'লোঁ যিহেতু কালি আমাৰ ফ্ৰেছাৰ্ছ যিহেতু আমি কিবা কাম কৰি আছিলোঁ সেয়েহে বাকেই ক'লোঁ ভিডিঅ'টি বনাই দিবলৈ আৰু আপোনালোককো দেখুৱালোঁ গোটেই পৰিৱেশটি আৰু এয়া হৈছে আজিৰ আমাৰ প্ৰথম কাম আৰু আজি আমি আহিয়ে ড্ৰয়িং পেপাৰ লৈ তাত ৰাউণ্ডকৈ কাটি লৈছোঁ লৈ তাত ধুনীয়াকৈ ডিজাইন দিছোঁ গছৰ পাত দিছোঁ আপোনালোকে দেখাই পাইছে আৰু লগতে এন্থ্ৰপছ 2023 বুলি লিখি দিছোঁ এয়া হৈছে নিউ ষ্টুডেণ্টৰ কাৰণে যাৰ কাৰণে আমি ফ্ৰেছাৰ্ছ পাতিছোঁ আৰু এই কাৰ্ডকেইখন ধুনীয়াকৈ বনোৱা হোৱাৰ পিছত আমি ৰিবনেৰে ধুনীয়াকৈ আকৌ বান্ধি দিছোঁ আৰু ৰিবন বন্ধাৰ পিছত এই কাৰ্ডকেইখন বহুত বেছি ধুনীয়া লগা হৈছিলে দেখিবলৈ আৰু ইয়াত প্ৰায় 50খনমান কাৰ্ড আছে যিহেতু মোৰ আৰু বেলেগ কামো আছিলে সেয়েহে কিবা কিবি কাম কৰি মই সোনকালে গুচি আহিলোঁ যিহেতু কাইলৈ ফ্ৰেছাৰ্ছ আৰু তাৰ বাবে বহুত কিবা কিবি কিনিবলগীয়া আছিলে আৰু এনেতে আহি থাকোঁতে মোৰ ইমান ভোক লাগিছিলে যে কিবা খাওঁ লাগি গ'ল আৰু কি খাম কি নাখাম বুলি মই ভাবিলোঁ বাৰ্গাৰ এটা খোৱা যাওক আৰু এনেতে বাৰ্গাৰ এটা খাই বহি থাকোঁতে মই মোৰ এজন ফ্ৰেণ্ডক লগ পালোঁ আৰু ক'লোঁ যে মোক এটা ভিডিঅ' বনাই দিয়া আৰু মোক ভিডিঅ' এটা বনাই দিলে যাৰ কাৰণে মোৰ বহুত বেছি ভাল লাগিল আৰু এয়া হৈছে আপোনালোকৰ আগত ফেঞ্চিৰ দৃশ্য আৰু যেতিয়াই মই ফেঞ্চিলৈ আহোঁ তেতিয়া বেলেগ বস্তু চোৱাৰ আগত পোনপ্ৰথমে মই চাওঁ ইয়েৰিংছবোৰ ইয়াত ইমান ধুনীয়া ধুনীয়া ইয়েৰিংছৰ কালেকশ্যন থাকে আৰু প্ৰায় লোৱাই হয় আৰু আজিও মোৰ যিহেতু ইয়েৰিংছ কিনিবলগীয়া আছিলে আৰু সেয়েহে মই চালোঁ আৰু ইয়াত ধুনীয়া ধুনীয়া কালেকশ্যনৰ আছিলে আৰু ধুনীয়া ধুনীয়া কালাৰৰো আছিলে আৰু আপোনালোককো দেখুৱাইছোঁ আৰু আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব আৰু এই ইয়েৰিংছবোৰৰ প্ৰাইচটো হৈছে 100 আৰু 50 আৰু ইয়াত ধুনীয়া ধুনীয়া কালেকশ্যন এভেইলেবল আছে আৰু ইমানবোৰ ইয়েৰিংছৰ মাজত মোৰ দুযোৰ বহুত বেছি ভাল লাগিছিলে আৰু এযোৰ যে দেখিছে কালাৰিংযোৰ সেইযোৰ মানে মোৰ কাপোৰযোৰৰ লগত মিলি যাব ফ্ৰেছাৰ্ছত পিন্ধা সেয়ে ভাবিলোঁ সেইযোৰো চোৱা যাওক আৰু সেইযোৰ ল'ম বুলি ভাবিলোঁ আৰু এযোৰ যে দেখিছে ষ্টিল কালাৰৰ এইযোৰো বহুত বেছি ভাল লাগিছিলে সেয়েহে মই এই দুযোৰ চাইছিলোঁ এগুলো সব 30 এই সব 30 30 10 20 20 আরে কানটা দেখে 100 रुपया बढ़िया बढ़िया काका 50 का पापड़ रखा ओके আৰু যিহেতু মই খোপা বান্ধিম বুলি ভাবিছিলোঁ আৰু সেয়েহে এই যে ফুলপাহী দেখা পালে সেই ফুলপাহী মই লৈ ল'লোঁ আৰু লগতে মই লিপষ্টিক নেইল পলিচ আদি বহুত কিবা কিবি ল'বলগীয়া আছিলে আৰু ইয়াৰ পৰা চাই মই লৈ ল'লোঁ আৰু ইয়ালৈ আহিলে মই খুব বেছি চেণ্ডেল চাওঁ কাৰণ ইয়াত চেণ্ডেলবোৰ বহুত ডিজাইনৰ থাকে লগতে ইয়াৰ প্ৰাইচবোৰ বহুত বেছি কম হয় কিছুমানটো 150ত পোৱা যায় বাই বাই আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট দিব